আজি কিবা আছে তাত বাৰু ৰাস্তাত অলপ তেল চেল ভৰাই লওঁ অলপ মানে খুৱাই আমি এতিয়া ওলাই গ'লোঁ আৰু মেইন ৰোডত এইফালে আমাৰ ইয়াৰ লগৰ ইয়াৰ নিৰ্মলা গিৰি তাইৰ ফ্ৰেণ্ড হয় একে খেলি আছে বাবাটো বাবা। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বিমান ব্লগছ ইউটিউব চেনেল। আজি এতিয়া যাবলৈ ওলাইছোঁ মৰাণলৈ, তাকে কেলৈ গৈ আছোঁ ৰাস্তাত আপোনালোকক জনাই আছোঁ। সবিশেষ চাই থাকিব ভিডিঅ'টো আগলৈ, ভাল লাগিব। আমি ওলাই গ'লোঁ এতিয়া, মই গৈছোঁ মিষ্টাৰ এইফালে মাইনা বেটা আৰু আমি গৈছোঁ মৰাণ বাইহঁতৰ তাত। আজি কিবা আছে তাত বাৰু ৰাস্তাত অলপ দেৰিকৈ অলপ সোনকালে যাব লাগিছিলে, দেৰিয়ে হৈ গ'ল আৰু সেইটোৱে ঘৰৰ কামবিলাক শেষ নহয় ন, দেৰিয়ে হৈ যায়। ঘৰতো কাম লাগি আছে, পাপা আছে, পাপাও যাম বুলি কৈছিলে, যাব নোৱাৰিলে। সেয়াই আমি 3-4টা ওলাইছোঁ দেউতাক পাওঁ বুলি কৈছোঁ। এতিয়া অলপ গাড়ীখনত তেল চেল ভৰাই লওঁ অলপ মানে খুৱাই লওঁ মানে গিলাই লওঁ আৰু অলপ। আৰে কেনা কিয়া চাহতে হো খাই বৈ আহিলোঁ, এতিয়া ইয়াকো অলপ গিলাই লওঁ আৰু এইফালে গাড়ীটোৰ পেটটো ভৰি থাকিলে ভালকৈ গৈ থাকিব ন। এইফালে আমি এতিয়া যিহেতু আলহী ঘৰ যাব লৈছোঁ আৰু কিবাটো লৈ যাব লাগিব। এইফালে পিঠা চিঠা আছে আৰু মানে কি মিঠাই চিঠাতকৈ পিঠা চিঠাই ভাল হয় আৰু মানে মানুহৰ পেট চেটো বেয়া নকৰে আৰু মিঠাই চিঠাই আজিকালি বহুত ভেজাল গম পাইছে আৰু এয়া লৈ লৈছোঁ আৰু এইফালে এয়া লৈ আছে মিঠাই মানে কি ইয়াৰ এইবোৰ পিঠাবিলাক ভাল নহয় খাবলৈ, লোকেল আৰু এইবোৰ পিঠা দেখিছেনে এইবোৰ গোটৰ মানুহ এইবিলাক গোটৰ মানুহে বনাই দিয়ে পূৰা নেচাৰেল। আমি ইয়াৰ পৰা পিঠা লৈ যাওঁ। ইয়াৰ পৰাই আমি পিঠা চিঠাবোৰ লৈ যাওঁ। এই দেখিছেনে আৰু চিমটি আছে মাছৰুম। এতিয়া গৈ আছোঁ আৰু গৈ থাকোঁতে ঘপককৈ ৰাস্তাৰ মাজত মানে হেৰি লগাই থৈছে গেট, আৰু মানে এইফালে দলং বনাই আছে, দলং ভাঙিলে নে কিবা হৈ আছে, বনাই আছে। তাকে এতিয়া বেলেগ এটা ৰাস্তাত সোমাই আছোঁ, এইফালে চাই লওক নতুন ৰাস্তাত গৈ আছোঁ। তাকে এতিয়া চাই আছোঁ আৰু এইফালে মাছ চিচি আছে পূৰা, মাজে মাজে আমি এইফালে পূৰা পানীত মাছ চিচি আছে। এইফালে দেখি পাইছেনে আপোনালোকে ক'ব নোৱাৰোঁ। এতিয়া আমি বেলেগ এটা ৰাস্তাত সোমাই গৈছোঁ, তাকে যোৱা নাই, আগে পিছে গৈ আছোঁ, আগে আগে গাড়ী গৈ আছে, চাই চাই গৈ আছোঁ আৰু কোনডোখৰত সোমাম আৰু এইয়া জংঘল মাজত গৈ আছোঁ। ৰাস্তা ভালে আছে বাৰু, ৰাস্তা বাৰু ঠিকে আছে বাৰু, গৈ আছোঁ আৰু ধুনীয়াকৈ। এতিয়া আমি ওলাই আহিছোঁ আৰু এইফালে ৰাস্তাটো, সেইফালে চব দলংটো কিমান ধুনীয়া, একদম জংঘলৰ মাজে মাজে গৈ আছোঁ দেই। এইফালে চব গান এইফালে বৈ গৈছে পূৰা একদম পানী, ধুনীয়া জেগা সঁচাকৈ দেই। কেনেকৈ লাগিছে আমাৰ লগত আপোনাৰ ৰাস্তা চাওক না কিমান হেৰি দেখাইছে নহয়, ধুনীয়া ৰাস্তা। এতিয়া দিনতে এনেকুৱা, ৰাতি হ'লে কেনেকুৱা হ'ব বাৰু ভাবক। কৈ দিয়ক আপোনাৰ ফিলিংটো। এতিয়া এনেকুৱা হৈছে, দিনতে দিনে পোহৰে মানুহ চানুহ নাই, ৰাতি হ'লে কিমান হেৰি হ'ব। অকলে আহিবলৈ ভয় লাগিব বাইকত। তাকে এতিয়া আৰু আমি মেইন ৰাস্তালৈ ওলাম আৰু অলপ। আমি এতিয়া ওলাই গ'লোঁ আৰু মেইন ৰোডত। দলংটো অলপ মানে হেৰি কাৰণে আমি মিনিমাম আপোনাৰ কিমান 6-7 কিলোমিটাৰ 8 কিলোমিটাৰমান ঘূৰি আহিছোঁ একদম, অলপ মানে হেৰি কাৰণে। তাতে ইমান টাৰ্ণিং ন ৰাস্তা, উপায় নাই, গাঁৱলীয়া ৰাস্তা আৰু। আমি মৰাণ আহি পালোঁ, বাইহঁতৰ ঘৰৰ গলিটোত সোমাইছোঁ আৰু ঘৰত গৈ লগ পাম আৰু। আহি পালোঁ মৰাণ বৰমাহঁতৰ ঘৰত। আজি মানে কেলৈ আহিবলগীয়া হ'ল মানে ইয়াত মানে সত্যনাৰায়ণ পূজা পাতিছে, তাকে আহিলোঁ আৰু এইফালে মানুহজনী এয়া মাইনাটোক কিবা এটা বনাই দিব খাবলৈ। বাবা বাবাটো এইটো বাবা কি কৰিছা? এইটো খুৱাই আছে মাকে কিবা এটা। এফালে ভণ্টি আছে, আৰু এইফালে অৰ্ণৱ খেলিছা, হাই কৈ দিয়া পলালেহি। তাকে আৰু পণ্ডিতজি আহি পোৱা নাই এতিয়ালৈকে, অলপ দেৰি হৈ গৈছে আৰু পূজাৰ আয়োজন হৈ আছে। এইফালে দেখাম অলপ পিছত, আপোনালোকক চাই থাকিব ভিডিঅ'টো। এইফালে এতিয়া পণ্ডিতজি আহি পালে আৰু পূজা ভাগ কৰিবলৈ লৈছে আৰু আৰম্ভ কৰিব লৈছে আৰু ইয়াত অলপ মানে নিয়মৰ কিবা কাম কৰি আছে আৰু। ইফালে বৰমা আছে, ইফালে দাদাহঁত আছে, ইফালে বৌ আছে, আৰম্ভ কৰিব লৈছে আৰু ইফালে চাওক।
বহিছে আৰু এনেকুৱাই আৰু পণ্ডিতজী পূজা ভাগ আৰম্ভ কৰিলে আৰু মন্ত্ৰ মাতি আছে এয়া আৰু এইফালে পণ্ডিতজী পূৰা আৰু এখন মানে টৰ্চ লাইট জ্বলাই লৈ পূৰা পঢ়ি আছে মন্ত্ৰ মাৰি আছে ইয়াত। আৰু এই সত্যনাৰায়ণ পূজা মানে আমাৰ হিন্দু ধৰ্মৰ সকলো লোকেই কৰে আৰু মানে প্ৰায়ে কৰে আৰু সত্যনাৰায়ণ পূজা ভাল আৰু সত্যনাৰায়ণ পূজা কৰিলে। আৰু এতিয়া পূজা চলি আছে এইফালে দেখাই আছোঁ এইফালে পূজা চলি আছে পুৰা ধুনীয়াকৈ। আৰু এইফালে আমাৰ এই আৰু লগৰ এয়া নিৰ্মলা গিৰি তাইৰ ফ্ৰেণ্ড হয় একেলগতে আগত মানে কাম কৰিছিলে আৰু পাৰ্লাৰত। বাকী খবৰ মোৰ ভালে আছে নমস্কাৰ। আৰু মোৰো এটা ইউটিউব চেনেল আছে আৰু এওঁৰ ভাগৰ চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব লগত মোকো কৰি দিব। আৰু এইফালে আজি আমিও মাতিছোঁ আৰু অঁ আৰু এইফালে বেটা বাবা এইফালে চাই দিয়া এয়া হাঁহি এইফালে বেটাক পূৰা কাম লগাই আছে পূৰা কাম কৰি আছে। চেনেল কি আছিলে নামটো বাবু এণ্ড ব্লগ ন বাবু এণ্ড ব্লগছক ছাপোৰ্ট কৰিব দেই শ্বেয়াৰ কৰি দিব পূৰা একদম ধুনীয়াকৈ। অলপ আন্ধাৰ হৈ গৈছে আন্ধাৰে হৈ গ'ল আৰু ৰাতি হৈ গ'ল যে তাকে আৰু এতিয়া খোৱা বোৱা আৰু তেওঁলোকক আলহীখিনিক আমি এতিয়া হেৰি কৰি দিম আৰু ধুনীয়াকৈ চাই দিব আপোনালোকে ভিডিঅ'টো আগলৈ ভাল লাগিব। এইফালে এনেকুৱাই সত্যনাৰায়ণ পূজাৰ আৰু হোম যজ্ঞ চলি আছে শেষৰ ফালে শেষৰ পৰ্যায় আৰু এয়া হোম যজ্ঞ চলি আছে ধুনীয়াকৈ। আৰু এনেকুৱাই আৰু এই পূজাখিনি ইমানতে শেষ হ'ল আৰু এনেকুৱাই ৰাইজ খাবলৈ বহিলে আৰু খোৱা বোৱা চলি আছে পূৰা ৰাইজ ধুনীয়াকৈ। এইফালে লুচি পৰি পূৰা চলি আছে আৰু এয়া পূৰা আৰু খাই আছে আৰু এইফালে আলহী দুলহীক আমি খুৱাই আছোঁ আৰু যিহেতু আৰু আলহী আহিছে আৰু আমিও হয় বাৰু তেওঁ আৰু আলহী আমিও মাতিছোঁ আৰু তাকে আলহী এইফালে মাহীহঁতো আছে মহাহঁত আছে। গুড মৰ্ণিং আছোঁ এতিয়া ডিব্ৰুগড় বৰুৱাত আছোঁ। এয়া চব বহি আছে। আৰু কালি মানে কি হ'ল মৰাণৰ পৰা পূজা খাই মানে ৰাতি 10:30 মানে বাজিলে আৰু ইয়াৰ পৰা বাইদেউহঁতো গৈছিলে তেওঁলোককো লৈ আৰু ইয়াত আহিলোঁ। মাকো অলপ চাই যাম বুলি ভাবিলোঁ আৰু বহুত দিন অহা নাছিলোঁ ন লগতে চান্সতে আহি গ'লো আৰু বাইহঁতৰ লগত মাকো চাই ল'লোঁ। ये बड़ी अच्छी बात कही है। নিশাটো থাকি দিলোঁ আৰু টাইমটো বেছি হ'ব নাই যোৱা নহয়। তাকে আৰু এইফালে মাইনাটো খেলি আছে বাবাটো বাবা খেলিছা মাহঁতৰ ঘৰৰ আপোনালোকক এটা বস্তু দেখাম এতিয়া। আৰু এয়া আমাৰ মা আৰু বৌয়ে ফুল কি ধুনীয়াকৈ লগাই থৈছে নাৰ্জী ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে খুব ধুনীয়া লাগিছে চাওকচোন ফ্ৰেছ ফুল খুব ধুনীয়াকৈ ৰুই থৈছে। এইফালেও আছে কেইটামান ফুলা নাই এইখিনি। আৰু এইকেইদিন মানে কি হ'ল আপোনাৰ ব্লগ দিব পৰা নাই আৰু তাৰ কাৰণে দুখিত আৰু যিমান পাৰিছোঁ চেষ্টা কৰি আছোঁ আৰু লাহে লাহে। তাকে ব্লগবোৰ চাই আপোনালোকে কেনেকৈ পাইছে লাইক এটা অন্তত কৰিব ভাল লাগিব আমাৰ মনটো উৎসাহ হ'ব নে কি কোৱা? ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব। समझ रहे हो आप समझ रहे हो আৰু মোবাইলটো কিবা ডলাৰ নিচিনা আছে ইমান মটি আছে মই আৰু ইমান চপাই দিছোঁ। তাকে আৰু আপোনালোকে কমেণ্ট কৰিলে ভাল লাগিব মানে কমেণ্ট কৰিলে ভালেই হওক বেয়া হওক যিয়ে হওক মানে আমাক ভাল লাগে। আৰু ভিডিঅ'টো চালে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইকটো কৰিব আৰু দেই এনেকুৱাই মৰম দি যাব আপোনালোকে। আৰু আগন্তুক আৰু নতুন ভাল ভিডিঅ' আহি আছে এতিয়া আৰু ক'ৰবাত প্ৰগ্ৰেম মিলাই থোৱা আছে আৰু যাবলৈ ভাল জেগাত নে কি কোৱা? আমিও ফুৰিবলৈ পাম আৰু আমাক লৈ যাব আমি আপোনালোকে এনজয় কৰি থাকিব পূৰা আপোনালোকৰ লগতে এনজয়মেণ্ট হ'ব আৰু ধুনীয়া ধুনীয়া জেগাত যাম আৰু এতিয়া আৰু আহি আছে ডিচেম্বৰ পিকনিকৰ আৰু আমি চাম আৰু আপোনালোককো দেখাম ভাল লাগিব ছাপোৰ্ট কৰি যাব আৰু ছাপোৰ্ট কৰিব এতিয়া ভাল লাগিব। উঠি লোৱা নেকি উঠি লোৱা এতিয়া আৰু আমি যাবলৈ ওলাইছোঁ বহি লওঁ আৰু ধুনীয়াকৈ আৰু বিশ্বকৰ্মা বাবালৈ নাম লৈ আৰু গৈ থাকোঁ আৰু ধুনীয়াকৈ পাই আছোঁ লগতে।
পালোঁ এতিয়া গেমন আমি গৈ আছোঁ আৰু এইফালে ৰঙালাও বজাৰ গেমনৰ ৰঙালাও বজাৰ বিখ্যাত আৰু পূৰা ৰঙালাও ইয়াত পূৰা মানে পোৱা যায় আৰু এয়া বজাৰখন ৰাস্তাৰ কাষতে আছে এয়া এইফালে এয়া মাছ এইফালে বজাৰ ৰঙালাও এয়া ৰঙালাও দেখিছেনে এইখনে গেমন ৰঙালাও বজাৰ 1 hours later আৰু এতিয়া আমি আহি পালোহি আৰু ঘৰ সন্ধিয়াই হ'ল আৰু পিছবেলা তাকে ভিডিঅ'টো আজি ইমানটোতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব মই গাড়ীত মই সোমাইছে আমাৰ আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ আহি চাইছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু তেন্তে আজিলৈ ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ টিল দেন বাই বাই টাটা বাই